কলডিল দুটা আৰু এটা সৰু এটা তিনিটা কিমান 50 টকাত দিলা 60 টকা এতিয়া দোস্তো আজি আমাৰ দোকানখন কালি বতাহ ধুমুহাই ভাঙি দিলে আজি বনাব আৰু তাৰপিছত বাকীখিনি আমাৰ পাপাই ক'ব কেনেকৈ মানে যোৱা বছৰ মদ খাই আহিলে গাঁৱৰ ল'ৰা আহি লৈ মানে পইচা বিচাৰিছিলে নিদিলোঁ আৰু সেইটোৱে ৰাতি আহি পেলাই জ্বলাই দিলে এয়া থানাটো দিলোঁ থানাত মেচিন এটা দি আহিলে বনাই দিম বুলি নিদিলেই আৰু ইমান ক'লোঁ আমাৰ VDB ছেক্ৰেটাৰী গৈ ক'লেগৈ অতুল শইকীয়া এতিয়া অতুল শইকীয়াকো কিবা কিবিহে কৈছে অতুল শইকীয়াক সুধিলেও গম পোৱা যাব গতিকে দিনকৈ ছোৱালী বিয়া হ'ল সেয়াও নিদিলে আজিলৈকে মোৰ লগত যোগাযোগ নকৰি এতিয়া কালি এইকেইদিন এই এবছৰটো বহুত শাস্তিয়ে বাৰু ভোগ কৰিলোঁ তথাপিতো কালি বতাহ ধুমুহাই এয়া উৰাই নিলে এতিয়া উপায় নাই দোকান বন্ধ কৰি এটা লগাই আৰু দোকানখন বনাইছোঁ আৰু উপায়টো নাই ক্ষতিপূৰণ কিবা দিলে নাই বাঁহ চৰকাৰ দি পেলাই আজিলৈকে নুসুধিলেই মানে কি বৰ দম্বালি মাৰিয়ে থাকিলে আৰু পোৱালি মদ খোৱা পোৱালি এইবিলাক ল'ৰাটোৱে কি কৰে কি কৰিব আৰু কি কৰিব আৰু এয়া এতিয়া খাবহে জানে গতিকে ঘৰৰ ওচৰৰ ল'ৰা দিব বুলি ভাবি কৰিলোঁ আজিলৈকে নিদিলেই লাগিটো থাকিব নোৱাৰোঁ আমি এইবিলাক বেয়াৰ লগত বেয়া হৈ ফুৰিবলটো আমি ব্যৱসায় কৰি খোৱা মানুহ কষ্ট মষ্ট খাবই লাগিব সেইকাৰণে আৰু উপায় নাই আৰু নিজকে দেখুৱাই চলি আছে মোৰ ঘৰৰ আগফালে দোকানৰ আগফালে চায়ে থাকে মোৰ মানে কেতিয়াবা বৰ খং উঠে আৰু কি উপায় নাই চাওক আজি এয়া দোকানখনৰ অৱস্থা তেনেকুৱা কৰিলে দোকান আজি বন্ধ কৰি গোটেই ভাঙি ছিঙি অৱস্থা নাযাওক কিমান কষ্ট কৰিলে এয়া কাম কৰা মানুহ লাগি আছে ইয়াৰ দোকান বন্ধ কৰিলে আজি ৰাইজে দেখক চাওক কিমান অন্যায় কৰা মানুহ আছে গাঁৱতে এয়া ৰাস্তাৰ কাণতে এয়া গোটেই দোকান ঘৰ ত্ৰিপাল ফালি দিলে ইয়াত গোটেই দোকান ঘৰ ইফালে ফালি দিলে এতিয়া নতুনকৈ যেতিয়া আকৌ বনাব তেতিয়া আকৌ এবাৰ দোকান এতিয়া নতুন ত্ৰিপাল লগাব নতুনকৈ কাম কৰা লাগি আছে তাৰপিছত এইয়া দাদাহঁতে বনাই আছে এয়া অৱস্থাটো আমি দেখাবলৈ চেষ্টা কৰিম ভিতৰৰ এই পাকঘৰ ত্ৰিপাল ফালি দিলে এয়া কালি বতাহত ঢেৰ নষ্ট কৰিলে আগতে আছিলে আপোনাৰ খেৰৰ ঘৰ পইচা নিদিয়াৰ কাৰণে সি দোকানখন আহি পেলাই ৰাতি 9:30 নে 9:50 জ্বলাই দিলে এতিয়া দোকানখনৰ অৱস্থা নাইকিয়া কৰি দিছে আজি দিনটো ক্ষতি হৈ গ'ল চব ত্ৰিপাল ফালি পেলালে কিমান অনিষ্ট হৈ গ'ল দোকানৰ অৱস্থা চব গোটেই অৱস্থা নাই একদম ত্ৰিপালে বতাহ কেনেকৈ উৰাই আছে দেখিছে জ্বলাই দিয়া চিন এতিয়াও আছে এয়া জ্বলাইছিলে এয়া এতিয়া অৱস্থা নাই মই জুম কৰি দেখুৱাই আছোঁ পাপক এতিয়াও চিন আছে এয়া চব ত্ৰিপাল চব ফালিছে কালি নষ্ট হৈ গ'লে একদম এয়া মেৰামতি কৰি আছে ওপৰতে এয়া পকা নে কেঁচা কণী বিলাহী Beli apa nih? Ya. Ini bilang gimana ya?
পাপাক দিয়ক বাৰু চব কালি মোক কি দিলা কলডিল দুটা আৰু এটা সৰু এটা তিনিটা কিমান 50 টকা দিলা 60 টকা এতিয়া কিমান দিলা 1 কেজি 20 টকা দিলা 20 টকা আৰু বৰ্তমান এতিয়া কি কৰি আছে আপুনি আচ্ছা ঠিক আছে পইচা দিলে কেইটকা দিলে 20 টকা ভীমকল আপোনাক খাই যাব কৈছে নহয় ইয়াৰ পৰা ভীমকল চিনি খাই যাওক ইয়াৰ পৰা তাৰপৰা ভীমকল খাই দিয়ক এই বঢ়িয়া কিবা এটাতো কৈ থৈ যাওক আচ্ছা আচ্ছা এতিয়া এয়া মায়ে ভাত লৈ আহিছে খুৰাহঁতক খাই আছে ইয়াক কি বনাইছে এয়া মোলে ক'ত এতিয়া ময়ো ভাতটো খাই লওঁ ধুনীয়াকৈ এয়া আমাক দি পেলাই এতিয়া মায়ে ভাত খাই আছে এয়া গাজৰ বিলাহী কবি মাটি দালি মাছৰ পিটিকা খাই আছে ঠাণ্ডা লাগিছে নহয় এতিয়া গৈ পেলাই ঘৰত কাপোৰ চেঞ্জ কৰি জাম্পাৰটোৱে ফাইনেলি এখন এতিয়া নতুন টিপাখন লগাব দিয়ে পাপাই নি আছে এইখন আগৰ পুৰণা টিপাখনৰ তলত নতুনখন ওপৰত দিব এইখন